Welcome back Mahmadur Vlogs. আজি আপোনালোকক আমাৰ নগাঁও সিটি দেখুৱাব চেষ্টা কৰিম কাৰণ বৰ্তমান আনলক প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আনলক প্ৰক্ৰিয়াৰ পিছত আমাৰ নগাঁও সিটিত কোনটো পৰিবেশ বা কেনেকুৱা পৰিবেশ চলি আছে দোকান পোহাৰ কিমান খুলিছে আৰু মানুহৰ অহা যোৱা আন্তৰ্জাতিক যাতায়াত খোলা হৈ গৈছে তাৰ কিছুমান পৰিৱৰ্তন বা তাৰ কিছুমান প্ৰক্ৰিয়া আনলক প্ৰক্ৰিয়াৰ কিছুমান দৃশ্য আজি আপোনালোকক এইটো ভিডিঅ দেখুৱাবলৈ চেষ্টা কৰিম বলক ভিডিঅটো আৰম্ভ কৰোঁ আৰু আপোনালোকক লৈ যাওঁ নগাঁৱলৈ বলক এতিয়া আমি ফাইনালি আহি নগাঁও পালোঁ আৰু নগাঁৱৰ পৰিৱেশ ৰাতিপুৱাৰ পৰিৱেশ চাওক বৰ্তমান 8টা মান বাজিছে 8টা মান বজাৰ পৰিৱেশটো আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ আৰু আপোনালোকক একেবাৰে বাটিবেলালৈকে দেখুৱাবলৈ চেষ্টা কৰিম আগৰ পৰা যেতিয়া আপোনাৰ মিনি লকডাউন আছিল ৰাতিপুৱাৰ যিটো খোলা দিছিলে 5টাৰ পৰা 10টালৈকে বা 11টালৈকে তেতিয়া বহুত ভিৰ হৈছিল বহুত ট্ৰাফিক হৈছিল কাৰণ তেতিয়া কম সময়ৰ ভিতৰত মানুহে কাম কাজ বা বিভিন্ন ধৰণৰ বয় বস্তু কিনা বেচা কৰাৰ কাৰণে সময় কম আছিল কিন্তু আজিকালি আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত বহুত সময় লোৱা হৈছে সেই কাৰণে মানুহৰ অহা যোৱা কম বা মানুহে ইমান গ্যাদাৰিং নহয় ট্ৰাফিক নহয় কাৰণ মানুহে গোটেই দিনটো আহিব পাৰে যেতিয়া মন যায় তেতিয়া আহি বস্তু কিনিব পাৰিব বিক্ৰী কৰিব পাৰিব লাগতিয়াল বস্তু সেই কাৰণে এতিয়া মানুহৰ অলপ চলাচলটো বা ভিৰ কম আপোনালোকে চাব পাৰে চাওক মই আপোনালোকক কেমেৰা 1 কেমেৰা 2 দেখুৱাব চেষ্টা কৰিছোঁ আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলত যদি কোনোবাই নতুন আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনখন বজাই দিব আৰু মই বাইকৰ পৰা নিজেই ভিডিঅ' বনাব চেষ্টা কৰিছোঁ দুটা কেমেৰাৰে সেইকাৰণে অলপ কপি আছে স্পীডত সেইকাৰণে আপোনালোকে যদি কিবা অসুবিধা পাইছে তাৰ কাৰণে চৰি দুখিত আৰু এতিয়া আপোনালোকক অলপ মিউজিক শুনাই ব্লগখিনি চিটিখিনি আপোনালোকক চিটিখন দেখুৱাব চেষ্টা কৰিম আপোনালোকে প্লিজ মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আপোনালোকে কেমেৰাটোত যিটো দৃশ্য দেখা পাইছে এইটো হ'ল মেইন সিটিৰ আমাৰ নগাঁও সিটিৰ মেইন গলি যিটো মেইন ৰুট আছে এইটো ৰোডৰ ভিউ দেখুৱাব বিচাৰিছোঁ আৰু কেমেৰা অনত বিভিন্ন গলিৰ ভিতৰুৱা ঠাই দেখুৱাব চেষ্টা কৰিছোঁ চাওক দুয়োটাও কেতিয়াবা মেইন ৰোডৰ ভিউ আহিছে কেতিয়াবা অলপ ভিতৰৰ ভিউ আহিছে গোটেইখিনি আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ নগাঁও সিটিৰ ভিতৰত যিমান গলি আছে গোটেইখিনি দেখুৱাবলৈ হ'লে 2-3 দিন লাগি যাব কিন্তু আপোনালোকক যিবিলাক মেইন সিটি ডাঙৰ দোকান পোহাৰ শ্বপিং মল বহুত ধুনীয়া ষ্ট'ৰ ৰুম বহুত ষ্ট'ৰ আছে মানে শ্বপিং মল আছে বা শ্ব'ৰুম আছে বিভিন্ন ধৰণৰ দোকান পোহাৰ উন্নত ধৰণৰ দোকান পোহাৰ থকাবিলাকে আপোনালোকক অলপ দেখুৱাব চেষ্টা কৰিছোঁ আৰু আপোনালোকৰ ওচৰলৈ আৰু এবাৰ মই ক্ষমা কৰিছোঁ এইটোৰ কাৰণেই মই ৰেগুলাৰ ভিডিঅ' দিব নোৱাৰিছোঁ বিশেষ অসুবিধাৰ কাৰণে আপোনালোকে প্লিজ বেয়া নাপাব মোৰ ভিডিঅ'খিনি চাবলৈ চেষ্টা কৰিব আৰু মই ভাবিছোঁ এতিয়া বৰ্তমান ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম যদি আপোনালোকে ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু এইটো ভিডিঅ' আপোনালোকক জাষ্ট খালি মই যে ৱেলকাম টু বেক মাহমাদুৰ ব্লগছ কাৰণ মই আকৌ আহিলোঁ ৰেগুলাৰ ভিডিঅ' দিবলৈ আপোনালোকে সোনকালে কেইটামান ভিডিঅ' পাব তেজপুৰ চিটিৰ আপোনালোকক সেইখিনি দেখুৱাব চেষ্টা কৰিম আগতে মই কেইবাখন ভিডিঅ' দিছোঁ তেজপুৰ চিটিৰ যদি আপোনালোকে চোৱা নাই আই বটন লিংক আছে চাব পাৰে আৰু এতিয়া নতুনকৈ আমাৰ আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত বা বৰ্তমান ব্ৰহ্মপুত্ৰ নদীত পানী বেছি হোৱাৰ বিভিন্ন ধৰণৰ দৃশ্য আপোনালোকৰ ব্লগছ ইউটিউব চেনেলত চাবলৈ নাপাহৰিব আহি আছে ধুনীয়া ব্লগ আৰু আজিৰ ব্লগটো মই ভাবিছোঁ ভিডিঅ' বহুত আছে আপোনালোকে শেষলৈকে চাই থাকক আমাৰ নগাঁও চিটিখন বৰ্তমান প্ৰক্ৰিয়া কেনেকুৱা হৈছে বহুত উন্নত হৈছে আগৰ পৰা ৰাস্তা ঘাট
আলি পদূলি দোকান পোহাৰ বিল্ডিং স্কুল কলেজ বহুত উন্নত হৈছে আগৰ পৰা ডাঙৰ ডাঙৰ হৈছে আপোনালোকে চাবলৈ নাপাহৰিব মই আপোনালোকক কেমেৰাটো দেখুৱাব চেষ্টা কৰিছোঁ মাহমাদুৰ ইউটিউব চেনেলৰ জৰিয়তে যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে এতিয়া মিউজিক শুনি বাকীখিনি ব্লগ আপোনালোকে চাই থাকক গুড বাই জয় আই হাম থেংক ইউ লাভ ইউ গাইজ Turn it on. Turn it on.